হেল্ল' বন্ধুসকল নমস্কাৰ। আজি মই গৈ আছোঁ উমানন্দ মন্দিৰলৈ বুলি। এই যে দেখিছে সৰুকৈ টাৱাৰ এটা দেখিছে দ্বীপটো, সেইটো হ'ল উমানন্দ মন্দিৰ থকা দ্বীপটো। সেইটো ভস্মাচল পাহাৰ বুলি কয়। এইটো ভস্মাচল পাহাৰ এই দেখিছে, এইটো ৰূপহৈ হয় ভস্মাচল। এইটো ভস্মাচল পাহাৰ। ইয়াত উমানন্দ মন্দিৰ গদাধৰ সিংহই নিৰ্মাণ কৰিছিল। আহক চাওঁগৈ, মই নিজেও চাওঁ, আপোনালোককো দেখাওঁগৈ ব'লক। দেখিছে ব্ৰহ্মপুত্ৰ এইকেইদিন পানী অলপ বাঢ়ি আছে। পানী দেখিছে নহয়, একেবাৰে পানী হৈ আছে এইকেইদিন। আৰু গুৱাহাটীতো বৰষুণ দিছে। গোটেই কৃত্ৰিম বানপানীয়ে মানে একদম অৱস্থা নাইকিয়া কৰি দিছে বাট পথবিলাক। এই ভস্মাচল পাহাৰ দেখিছেনে, কিমান ধুনীয়া লাগিছে। আজি ৰ'দটো বহুত দি আছে। এইটো এটা দ্বীপে হয়, এইটো সৰু সুৰা দ্বীপ। এইটো গৈ আছো ফেৰীয়েদি যাব লাগিব ইয়াৰ পৰা, মাছখোৱাৰ পৰা উমানন্দ মন্দিৰলৈ। যাওঁতে আৰু আহোঁতে 20 টকা দিব লাগিব। যাওঁতে 20 টকা, আহোঁতে 20 টকা, একেলগতে কাটি ল'ব। আৰু আহক, আপোনালোকৰ চাবলৈ আহক, ভাল লাগিব। পৰিৱেশটো বহুত ভাল। ইয়াত পাব হ'লগৈ আৰু পানী চাওক, পানী সোঁতবিলাক চাওক, কেনেকুৱা পানী। ইয়াত দ্বীপটোত যিটো আপোনালোকক দেখাইছিলে, এটা সৰুকৈ দ্বীপ আছে ওচৰতে। এইটো চাইডৰ পৰাই এনেকুৱাকৈ যাব পাৰি। উমানন্দ মন্দিৰৰ ওচৰেদি যাব পাৰি। ৰূপহৈ উঠা নাই, কেতিয়াবা এদিন উঠিলে আপোনালোকক ভিডিঅ'টো দেখাম। আৰু উমানন্দ মন্দিৰ ওপৰৰ পৰা ভিউটো দেখাম, কেনেকুৱা লাগে চাবলৈ, ভাল লাগিব। এই আকাশ দেখিছে নহয়, এনেকুৱা ৰ'দ আজি, বহুত ৰ'দ, মানে একদম গৰম লাগি গৈছে, বহুত গৰম লাগি গৈছে। পানী খাই, ঠাণ্ডা পানী খাই ভাল লাগিছে। ইয়াত চাওক, ব্ৰহ্মপুত্ৰ পানীৰ কিমান সোঁত আছে। এইপিনে এখন ৰিজৰ্ট এখন আছে, ধুনীয়া ৰিজৰ্ট এখন আছে। এইটো চাইডেদি পৰিৱেশটো ভাল লাগিছে। এইপিনে জুম কৰি দেখাইছিলোঁ, আৰু টাইম লাগিব, তাৰপিছত আমি পামগৈ। এয়া চাওক, ব্ৰহ্মপুত্ৰ পানী কিমান ধুনীয়াকৈ বৈ আছে। কিন্তু পানী হৈ আছে, কিন্তু বৰষুণ দিছিল, সেইটো কাৰণে অলপ টাইম লাগিছে। পানী আছে, দেখিব পাইছে পানী কেনেকৈ বৈ গৈ আছে। ইয়াত সৰু এইটো হনুমান মন্দিৰ। মেপত চাইছিলোঁ মই, এইটো হনুমান মন্দিৰ হয়। হনুমান মন্দিৰ বুলি দিয়া আছে। তালৈ এইটো চাইডেদি যাব নোৱাৰি চাগে। এই হনুমান মন্দিৰলৈ আহিলে বেলেগ বৰ্ডত আহিব লাগিব। নাজানো, তালৈ আমি নগ'লোঁ, কিন্তু কোনপিনে বৰ্ডটো আছে আমি নুসুধিলোঁ আৰু পাহৰি থাকিলোঁ, গতিকে নগ'লোঁ আৰু। এইয়া ওচৰৰ কিমান ধুনীয়া দেখিছে, গছ-গছনিৰে ভৰা, শিলৰ মাজতে গছ আছে, কিমান ধুনীয়াকৈ ৰূপহৈ। কেনেকুৱা ঘূৰণীয়া হ'ল পাহাৰ হয়, ধুনীয়া লাগিছে ইয়াৰ পৰা চাবলৈ, ইমান ধুনীয়া লাগিছে। ঘৰবিলাক ওলাই আছে, বিল্ডিংবিলাক ওলাই আছে। এয়া পামগৈ এতিয়া, বেছি দেৰি নাই। গোটেই দ্বীপটো একেবাৰে গছ-গছনিৰে ভৰি। এয়া দেখিছে, এয়া দেখিছে ৰূপহৈ।
শুই আছে এয়া চাওক ৰৌৱে শুই আছে দেখাই দিলোঁ আপোনালোকক এনেকুৱাকৈ যায় ৰৌৱে দি গ'লে ফেৰীৰ পৰা নামিছোঁ নমস্কাৰ নমস্কাৰ দুপনে দুটা খাৰগৰ আছে নন্দী এই ওচৰত দোকান আছে কি ধুনীয়া গোটেই ৰাস্তাটো ছাঁ হৈ আছে আৰু ইয়াত 100টা ষ্টেপ আছে বোলা শুনিছোঁ ইয়াত ষ্টেপ টোটেল 100 ষ্টেপ আছে আৰু দেখিছেনে ছাইডতে লাইট লগাই থৈ দিয়া আছে কি ধুনীয়া লাগে কৈছে जय भोले बाबा एक गंजा खाए ऐसा सब भोले बाबा देखिए সামনে বাঘ আছে জঙ্গলে বাঘ আছে বাঘ দেখাও জঙ্গলে বাঘ আছে এখন বাঘ এখন ভিডিও দেখা যাবে হ্যালো দাদু তো তাড়াতাড়ি উঠে যাচ্ছে বাবা পালোহি আৰু আধা আৰু অলপ ওপৰলৈ এয়া দেখিছে নাই ভেট ফুল আৰু ফুলৰ মানে কাঁহী এইবিলাক ফুলৰ থালি এইবিলাক 50 টকাকৈ হয় ইয়াতে আমি ফুল ল'লোঁ ফুল লৈ আৰু ইয়াতে চেণ্ডেল ৰাখিলোঁ চেণ্ডেল ৰাখি মেলি ইয়াৰ পৰা আৰু ওপৰলৈ উঠিব লাগিব ইয়াৰ জোতা চেণ্ডেল প্ৰৱেশ নিষেধ দেখিছে নহয় তাত আমি জোতা চেণ্ডেল খুলি ল'লোঁ তাৰপিছত ওপৰলৈ উঠি গৈ আছোঁ এই অৱস্থা এয়া দেখিছে বেছি ওপৰলৈ উঠিব নালাগে অলপ দূৰ উঠিলেই ইয়াত পাই যামগৈ গৈ আছোঁ এয়া সাধু বাবা দেখিছে সাধু বাবাও গৈ আছে ইয়াত আমি ল'লোঁ ভেট ফুলৰ থালি চানা আৰু মগু হৰগুৰি মন্দিৰ এই মেইন উমানন্দ মন্দিৰৰ গেটখন এইখন আমি মন্দিৰৰ গেটেদি সোমাইছোঁ আৰু হৰ হৰ মহাদেৱ সোমায়ে প্ৰথমে এয়া গণেশ মন্দিৰ এয়া গণেশৰ বাহন আমি ইয়াত প্ৰথমতে নোসোমাওঁ প্ৰথম সোমাম ইয়াত সোমাম এইটো চাইডত এটা মন্দিৰ আছে মহাপ্ৰভু বৈদ্যনাথ মন্দিৰ এইটো মন্দিৰ আমি ইয়াত প্ৰথমতে সোমাম মন্দিৰৰ ভিতৰত সোমাই এইটো চাইডেদি ওলাই আহিব লাগে ওলাই আহোঁতে এইটো অফিচ কাৰ্যালয় হয় নেকি কিবা ইয়াত দি আহি আৰু এইটো চাইডেদি আহি এনেকৈ আহিব লাগিব ইয়াত আৰু মন্দিৰৰ প্ৰৱেশৰ কাৰণে এই কি যে দেখিছেনে খাৰগুৰু নন্দী মহাৰাজ আৰু ইয়াৰ পৰা মই বহি চাইডতে ইয়াত বহিবৰ কাৰণে চকী আছিল আৰু ইয়াৰ পৰা বহি মই মন্দিৰৰ ফ্ৰণ্টৰ ভিউটো দেখাইছোঁ আৰু এয়া হ'ল গণেশ মন্দিৰ আৰু গণেশৰ বাহন এইটো নিগনি আমি ইয়াত সোমাম এতিয়া তাৰপিছত ইয়াত যাম এইটো কাল মন্দিৰ হয় ভগৱান শিৱই যেতিয়া নেকি কাল ৰূপ ধাৰণ কৰি অসুৰক বশ কৰিছিল সেইকাৰণে এইটো কাল মন্দিৰ হয় দেখিছেনে ৰ'দটো বহুত টান হয় আৰু টাইলছবিলাক এনেকুৱা গৰম হৈ গৈছে ভৰি দিব নোৱাৰি আৰু বহুত পুৰিছে ইয়াত দেখিছে তললৈ দেখাইছোঁ টাইলছখন আমি তাত সোমাওগৈ এতিয়া এইপিনে ব্ৰহ্মপুত্ৰৰ ভিউ আছে এইটো চাইডে আৰু আমি এতিয়া সোমাওঁ কাল মন্দিৰত এইটো কাল মন্দিৰ ভাবিলোঁ ভস্মাচল পাহাৰটো গোটেই পাহাৰটো এপাক ঘূৰি দিওঁ এইটো চাইডেদি আহিলোঁ চাইডেদি আহি গোটেইটো এপাক ঘূৰি দিম মই এইবাৰ
আহিছোঁ যেতিয়া গোটেই পাহাৰটোৱে ঘূৰি দিওঁ। পাহাৰটো ঘূৰিবলৈ ৰাস্তা আছে, এইটো চাইডেদি যাব লাগে, এই খটখটীয়েদি নামি যাব লাগিব। আৰু এয়া গৈ আছোঁ, এয়া দেখিছে ব্ৰহ্মপুত্ৰ। এয়া চাওক, গৈ আছোঁ আমি। কিমান ধুনীয়া গছ গছনি, একদম ধুনীয়া লাগে আৰু পৰিৱেশটো বহুত ভাল। এয়া আমি গৈ আছোঁ। ষ্টেপবিলাক বেছি খোজকাঢ়িলে বৰ ভয়ে লাগে। আমি গৈ আছোঁ। ৱাও। যদি ভালো একবার ডাকলেও না, এই দিকটা ঠান্ডা আছে, যদি গরম আছে ওদিকে চলে যাচ্ছিল। ষ্টেপবিলাক বগাই বগাই গৈ আছোঁ। এয়া চাওক ব্ৰহ্মপুত্ৰৰ দৃশ্য। এইয়া কিমান ধুনীয়া লাগে। ভস্মাচল পাহাৰৰ গোটেই পাহাৰটো আমি ঘূৰি দিম এতিয়া। এয়া গৈ আছোঁ। এইডোখৰ তললৈ নামিব লাগিব। বেকচাইডে তলতে নামি আৰু ধুনীয়া দৃশ্য আছে, ধুনীয়া মানে ধুনীয়া পৰিৱেশটো। অকণমান প্লেচটো অলপ ডাঙৰকৈ এইডোখৰ আছে, অলপ আগত গৈ পামগৈ আৰু। চাহ হৈ আছে, মজা লাগিছে। খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ আমি। বাহ, কি ধুনীয়া লাগিছে। গৰম পৰিছে ইয়াত, গৰম পৰিছে আৰু ছাঁ হৈ আছে নাই, খোজকাঢ়িও ভাল লাগিছে। ছাঁ হৈ আছে। এই ওচৰতে কাষতে আকৌ ব্ৰহ্মপুত্ৰৰ দৃশ্য চাই ভালকৈ। চিড়িয়াখানা আছে, কলাক্ষেত্র আছে, আপনারা ওখানে যাইতে পারবেন। সময় হয় না, ডিউটি যাই তো আমরা অর্ধেক তো বাইরেই কাটিয়ে ফেলি। আমরা ম্যাক্সিমাম দিল্লি, মুম্বাই, চেন্নাই। আচ্ছা, ট্যাঙ্কিটা এই ব্রহ্মপুত্র ফ্রন্ট। এইডোখৰ আকৌ ছাঁ আছে, ইয়াৰ পৰা চাবলৈ ভাল লাগে ব্ৰহ্মপুত্ৰ। ইয়াৰ পৰা পানী তোলে, মন্দিৰৰ পানীবিলাক ইয়াৰ পৰা তুলি তাত ইউজ কৰে। দেখিছে এইটো টেংকিটো দেখিছে নহয়, ইয়াৰ পৰা ৱাটাৰ ফিল্টাৰ কৰে। হেৰিয়ত ৱাটাৰ ফিল্টাৰ মন্দিৰৰ পানীবিলাক ইয়াৰ পৰা লৈ যায় মন্দিৰলৈ। জেগাত ধুনীয়াকৈ বহিবলৈ ভাল লাগিব। বেক চাইডটো ঘূৰি ঘূৰি আহি আছোঁ আমি। এয়া বেক চাইডে চিৰি সেইটো গোটেই ৰাস্তাটো চিৰিয়ে হৈ আছে। আহি আছোঁ চাওক, চাইডত চলাৰ লাইট লগাই দিছে, কিন্তু গোটেইবিলাক গছ আছে, গছ গছনি ধুনীয়া। ভইচ অভাৰত এইটো লাষ্টত দিব লাগিব। চাওক ব্ৰহ্মপুত্ৰ বেক চাইডটো আমি গোটেই উমানন্দ মন্দিৰটো বেক চাইডে একবাৰ ঘূৰি দিছোঁ। উমানন্দ মন্দিৰটো সেইটো আমি টোটেল ইয়াত ষ্টেপ 100টা আছে, গোটেই ভস্মাচল পাহাৰটো আৰু মন্দিৰৰ উঠালৈকে মানে টোটেল 100টা ষ্টেপ আছে। আৰু এই ষ্টেপবিলাক হিচাপ নকৰিলে একচুৱেলি কোনে হিচাপ কৰি থাকে ষ্টেপ। জাষ্ট উঠিছোঁ আৰু এনজয় এইখিনি উঠিয়ে আৰু নেক্সট আমি ওলাই যাম আৰু। মোৰ দোকানত খাম দেই, মন্দিৰটো ইয়াত ওপৰত আছে, আমি একবাৰ ঘূৰি দিলোঁ। আহি ইয়াত পালোহি। ফেৰীঘাটটো সেইটো ফেৰীঘাট এইটো চাইড আছে, যাব দিয়া। ইয়াত জিৰণি চোৱা, ইয়াত মানে বহি অলপ ৰেষ্ট ল'ব পাৰি। আৰু এফালেদি গেটলৈ নামি যাব পাৰি। জিৰণি চোৱা, লেতেৰা হৈ আছে এইবিলাক, চাফ চিকুণ কৰা নাই, গতিকে আমি এপাক ঘূৰি দিলোঁ। ইয়াত দোকানত ফুল কিনা দোকান।